এটোৰ ওয়াল কিটৰ কি আমি আজি ৰিভিউ কৰিম উইথ কানেকশন এখনত আছে ম্যানুয়াল লাগা এটো ব্যাটারি এটা ইজি লগাই এনেকৈ লগাব হেঁচি দিব হৈ গ'ল এইটো হৈ গ'ল এডাল ষ্টেণ্ড পিছফালে ইয়াত স্ক্ৰু লগাই ফিটিং কৰিব পাৰে স্ক্ৰু দুটা খুলি লৈ লগালে হ'ল এটা আপোনাৰ আছে চাৰ্জাৰ চাৰ্জাৰটো আপোনাৰ ডাইৰেক্ট এই সিস্টেম আৰু হৈ গ'ল এটা আপোনাৰ ভলিউমৰ সুইচ এটো ভলিউমটো অন কৰি শুনিছে এটো ভলিউম ডাইৰেক্ট অফ অন উইথ ভলিউম এটা আপোনাৰ ফ্ৰিকুৱেন্সি এটো আপুনি জিমানত ৰাখে এইটো জিমানত ৰাখে হেইটো হিমানত ৰাখিব লাগে এইটো ধৰক মই এতিয়া এইটো গলে A3 গলে A4 গলে ধৰি লওক এইটো চাব 2 A3 4 আপোনাৰ এইটো আছে টছৰ এইটো ব্লিংক কৰিব এই আপোনাৰ এইটো সুইচ যদি টিপি ধৰি ফেলা আমি কথা কওঁ এইটো ৰেড লাইট জ্বলছে हेलो 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 ইয়াত মই সুইচটো টিপি ধৰিলে আপোনাৰ এফালে গ্ৰীণ লাইটটো অন হৈ যায় হেল্ল' 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 এইটো যেটো সেটআপটো ইনষ্টলেশন একেবাৰে ইজি হয় আপোনাৰ খালি বেলেগ একো নাই গোটেইখিনি ইনষ্টলেশন কৰি লওক তাৰে পিছত আপোনাৰ এইটো যেটো ফ্ৰিকুৱেন্সি সুইচ এইটো আপোনাৰ এইটো চাইড ৰাখিলে এইটো চাইড ৰাখিব এইটো পাছত ৰাখিলে এইটো পাছত ৰাখক এইটো সুইচ টিপি ধৰাৰ লগে লগে আপোনাৰ এইটোৰ পৰা এইটোলৈকে কানেক্ট হৈ যায় বাস সেইখিনিয়ে বেলেগ একো নাই থ্যাংক ইউ ভিডিওটো ইমানখিনিলৈকে চোৱাৰ বাবে ধন্যবাদ আকৌ লগ পাম নতুন কিবা আইডিয়া পালে